নমস্কাৰ, মই শ্ৰী প্ৰশান্ত শইকীয়া। আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ মোৰ এই আন এটি চুটি গল্প। গল্পটোৰ নাম হৈছে দেউতাৰ জীৱিকা। তোমাৰ দেউতাৰাই কি কৰে? শিক্ষকগৰাকীয়ে চতুৰ্থ শ্ৰেণীৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীকে প্ৰশ্নটো সুধিছিল। বজাৰ কৰে, চাউল, দাইল, আলু আদি কিনি আনে। কেতিয়াবা মাছ মাংস আদিও আনে। দেউতাই বজাৰ কৰি আনিলেহে মা ভাত ৰান্ধিবলৈ যায়। মৰম লগা ল'ৰা এজনে নিজে বুজি পোৱাৰ ধৰণে প্ৰশ্নটোৰ উত্তৰ দিছিল। নহয় মানে তোমাৰ দেউতাৰাই কি কাম কৰি টকা উপাৰ্জন কৰে? শিক্ষকগৰাকীয়ে প্ৰশ্নটো বুজাবলৈ চেষ্টা কৰিছিল। গাড়ী চলাই। দেউতাই নতুন গাড়ী এখন কিনি আনিলে। সদায় ৰাতিপুৱা গাড়ীখন লৈ ভাড়া মাৰিবলৈ যায়। এগালমান পইচা পায়। দেউতাকৰ লগতে নতুন গাড়ীখনৰ কথা ক'বলৈ পালে ল'ৰাজনৰ মুখ বন্ধই নহয়। ছাৰ, সিহঁতৰ দেউতাক এজন ঠেলা চালক। সি মিছা কথা কৈছে ছাৰ, তাৰ দেউতাকে ঠেলা গাড়ী চলায়, বেলেগ এজন ছাত্ৰই ক'লে। নহয়, ঠেলা বুলি ক'ব নাপায়। সেইখনে আমাক ভাত, কাপোৰ, কিতাপ কিনিবলৈ পইচা দিয়ে। সেইখন আমাৰ বাবে গাড়ীতকৈও বহুত মূল্যৱান। ল'ৰাজনে কথাবোৰ কৈ কান্দি দিলে। সঁচা কথা, কামৰ সৰু বৰ নাথাকে। আমি কাম বন নকৰাকৈ ফাঁকি ফুকা দি পৰিয়াল চলাব নালাগে। শিক্ষকগৰাকীৰ কথাখিনিয়ে ল'ৰাজনক অকণমান শান্ত কৰিলে। দেউতাই সদায় গধূলি কামৰ পৰা ঘূৰি আহি গাড়ীখন ভালদৰে ধুই কাপোৰেৰে মোহাৰি পৰিষ্কাৰ কৰি থয়। ৰাতিপুৱা পানী ছটিয়াই ধূপ জ্বলাই ভগৱানক সেৱা কৰিহে কামলৈ ওলাই যায়। ল'ৰাজনৰ কথাখিনি শুনি শিক্ষকজনৰ চকুহাল সেমেকি উঠিল। ধন্যবাদ।